আজি বহু দিনেই হ'ল ইউটিউবত ভিডিঅ' দিয়া নাই, ফেচবুকত ভিডিঅ' দি আছোঁ। ইউটিউবলৈ সময়ে হোৱা নাই জানেনে। ভিডিঅ' বনাই থোৱা আছে, এডিট কৰাৰ এলাহ। বাৰু বাকী বাদ দিছোঁ, আপোনালোকে মোক বহুত মৰম দিছে। মোৰ ফুলৰ ভিডিঅ'খিনি আপোনালোকে চাইছে, কাপোৰৰ ভিডিঅ'খিনিও চাইছে। সেইকাৰণে আজি অকণমান বেলেগ ভিডিঅ' এটা লৈ আহিছোঁ। মানে বোৱা কাপোৰ কেইযোৰমান আছিলে বৌৰ ভাগৰ। কাপোৰ কেইযোৰ মই আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। ইমান ধুনীয়া ধুনীয়া কাপোৰ, সেইকাৰণে কাপোৰ কেইযোৰ ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ। আপোনালোকে কাপোৰ কেইযোৰ গোটেই কেইযোৰ চাব দেই। ইমান ধুনীয়াকৈ বোৱা কাপোৰ, মানে ব'ব পাৰে বুলি মই যে কাপোৰ কেইযোৰ দেখাৰ আগত ভবাই নাছিলোঁ। এই কাপোৰ কেইযোৰ জিলেলে সূতাৰ, প্ৰথমযোৰো জিলেলে সূতাৰ, এইযোৰো জিলেলে সূতাৰ। দীঘত মুগা ৰঙৰ বোৱা আছে আৰু বানীত গুলপীয়া। মোৰ কেমেৰাত অকণমান বেলেগ আহিছে ৰংটো, আৰু ফুলখিনি যে দেখিছে এইখিনি গুণা দিয়া হৈছে, বগা গুণা। ইমান ধুনীয়া লাগিছে কাপোৰ কেইযোৰ, ধৰিব নোৱাৰে। একেবাৰে মুগা কাপোৰৰ নিচিনা। ড্ৰাই টচটো যে ওলাইছে, এই ড্ৰাই টচৰ দৰে কাপোৰটো হৈছে। আৰু এইযোৰ হৈছে কটনত বানীত পদ্মিনী বোৱা আছে। পদ্মিনী নহয়, পাট বোৱা আছে। খুব ধুনীয়া মিহি কাপোৰ, পিন্ধিবলৈ যে ইমান আৰাম। আপোনালোকেও বৈ ল'ব পাৰে এনেকুৱা কাপোৰ। এইযোৰ পদ্মিনী, ক'লাত চকলেট বোৱা আছে। ওচৰৰ পৰা ফুলখিনি মই দেখাই দিছোঁ। আপোনালোকে যদি কোনোবাই বিচাৰে এনেকৈ বৈ ল'ব পাৰে। মই মাত্ৰ আপোনালোকে যে এনেকুৱা ডিজাইনতো ব'ব পাৰে সেইকাৰণে ভিডিঅ'খিনি দিছোঁ। মানে আচলতে ৰংবিলাক মিলাব পাৰিলে কাপোৰযোৰ ভাল লাগে, আৰু বোৱা কাপোৰৰ সমান সুখ ক'তো পোৱা নাযায়, নহয়নে বাৰু। এযোৰ কাপোৰ, এইযোৰ মুগা ৰঙৰ গেৰো ডিজাইনত বনোৱা আছে। মাজত সৰু সৰু বুটা, মাজত নহয়, পটিৰ দৰে, পটি বেলেগকৈ নাই, মাত্ৰ সৰু সৰু বুটা আছে। আগটোত বহুত ফুল আছে আৰু মাজতো বহুত ফুল আছে। দেখিছে কিমান ধুনীয়া। এযোৰ কাপোৰ, ইমান ভাল কাপোৰযোৰ পিন্ধিবলৈ মই কি ক'ম। এইযোৰো পাট বোৱা আছিলে, আৰু এইযোৰ পদ্মিনীৰ কাপোৰ। একেবাৰে চিম্পুল, মাত্ৰ আগকেইটাত ফুল আছে এনেকৈ সৰু সৰু। খুব ভাল লাগে দেখিবলৈ। এতিয়ালৈকে যিকেইযোৰ কাপোৰ চালে আটাইকেইযোৰ নিজ হাতেৰে বোৱা কাপোৰ হয়। অৱশ্যে গোটেই কেইযোৰ মই হাতেৰে বোৱা কাপোৰেই দেখুৱাম। এইযোৰ বাটল গ্ৰীণ হয়, খুব ধুনীয়া। একেবাৰে চিম্পুল যদিও কি ধুনীয়া লাগিছে, নহয়নে বাৰু। আপোনালোকে যিমান দামী কাপোৰেই নিপিন্ধক কিয়, এই বোৱা কাপোৰযোৰ পিন্ধাৰ সমান সুখ আৰু ক'তো নাই। এইযোৰ দেখিবলৈ তেনেই সাধাৰণ, কিন্তু মই পিন্ধিলত ইমান ভাল লাগিছোঁ মই নিজকে। কাপোৰযোৰ মই কি ক'ম, ভাষাৰে বুজাব নোৱাৰোঁ। এইখিনি সৰু সৰু ফুল বট বাছি লৈও এনেকৈ সৰু ফুলে আপোনালোকে তুলিব পাৰে। আপোনালোকে বাৰু বট ফুল কেনেকৈ তোলে ভিডিঅ' চালেনে নাই? যদি নাই চোৱা তেতিয়াহ'লে মোৰ আগৰ ভিডিঅ'খিনি চাই ল'ব। এটা এটাকৈ চাব, মই ফুল কেনেকৈ বাচে, বট ফুল কেনেকৈ তোলে, বৰ পৰা ফুল কেনেকৈ তোলে, গোটেইখিনি ভিডিঅ' আপোনালোকক দিছোঁ এটা এটাকৈ। ধুনীয়াকৈ সহজকৈ বুজাই দিছোঁ, চাব দেই। আৰু ভিডিঅ'সমূহ চাই পেলাই কেনেকুৱা পালে কমেণ্ট এটা তলত কৰি থৈ যাব। এই কাপোৰযোৰ দেখিছে কিমান চিম্পল, তথাপিতো কিমান ধুনীয়া লাগিছে বাৰু। অকল আচুমৰা আছে, কিন্তু পিন্ধিবলৈ কিমান ভাল, দেখিবলৈ কিমান ভাল লাগিছে, মানে ভাষাৰে বুজাব নোৱাৰি, ইমানেই ভাল লগা। এইখন হৈছে ৰিহা, এখন মুগা ৰিহা। মুগা ৰিহা নহয় দেই। মইতো প্ৰথমতে তেনেকৈয়ে ভাবিছিলোঁ, বৌয়ে কওঁতেহে গম পাইছোঁ যে এখন মুগা ৰিহা নহয়, জিলেলে সূতাৰ ৰিহা হয়। ইমান ধুনীয়া ধুনীয়াকৈ মিহিকৈ ফুল বচা হৈছে, মই ধৰিবই পৰা নাছিলোঁ। একেবাৰে মুগা ৰিহাৰ দৰে। আন এযোৰ কাপোৰ মেচিনত বচা হৈছে ফুলটো, জেকাৰ্ড মেচিনত। অৱশ্যে বোৱাটোতো হাতেৰে বোৱা হৈছে, উইভিঙত। মাত্ৰ ফুলটো মেচিনত তোলা হৈছে। কিমান ধুনীয়া কাপোৰযোৰ, ইমান কামবিলাক ভাল, আচলতে পাৰফেক্ট বুলি ক'ব লাগিব। কাপোৰবিলাকৰ ডিজাইনবিলাকো ইমান ধুনীয়া ধুনীয়া। বৌৰ মাকে বৈছে দেই কাপোৰখিনি, ইমান ধুনীয়াকৈ বৈছে। কাপোৰযোৰ মোৰ খুব পচন্দ হৈছে। আপোনালোকৰ কোনকেইযোৰ কাপোৰ বেছি ভাল লাগিলে আৰু কোনকেইটা ডিজাইন ভাল লাগিলে কমেণ্ট কৰিব। লগতে আপোনালোকৰ যিটো ডিজাইন পচন্দ হৈছে আপোনালোকে সেইটো ডিজাইনে নিজে বনাই চাব পাৰিব। আপোনালোকৰ সুবিধাৰ বাবে মই ভিডিঅ'টো দিলোঁ, যিহেতু তাঁতত বহিলে কি ডিজাইন দিওঁ কি ডিজাইন নিদিওঁ এনেকুৱা লাগে, নহয়নে। সেইকাৰণে দিলোঁ। গতিকে আজিলৈ আহিলোঁ, বাই।